ধনৰ প্ৰতি লালায়িত একাংশ চৰকাৰী কৰ্মচাৰীৰ বিলৈ চাওক। নিৰ্লজ্জ কুহনাৰে ধন চপাবলৈ বিচৰা এয়া একাংশ চৰকাৰী কৰ্মচাৰীৰ কৰ্মকাণ্ড। মাহিলী বেতন পোৱাৰ পাছতো এক্সট্ৰা ইনকাম বিচাৰে এইসকল অফিচাৰে, যাৰ বাবে ৰঙা ঘৰৰ আলহী হ'বলগীয়া হয় দুৰ্নীতিগ্ৰস্ত বিষয়া। মুখ্যমন্ত্ৰীয়ে দুৰ্নীতিৰ বিৰুদ্ধে কঠোৰ হ'ব বুলি সাৱধানবাণী দিয়াৰ পাছতো এইসমূহ দৃশ্যই উদঙাইছে দুৰ্নীতিৰ শিপা কিমান গভীৰলৈ শিপাই আছে অসমত চৰকাৰী কাৰ্যালয়ত। প্ৰথমটো দৃশ্য ইয়া মৰিগাঁৱত গ্ৰেপ্তাৰ হৈছে জিলা আবকাৰী বিষয়া বৰষা বৰা বৰদলৈ। কাৰণ এক্সট্ৰা মানি লাগে এইসকল চৰকাৰী কৰ্মচাৰীক, যাৰ বাবে উৎকোচ লৈ হাতে লোতে ধৰা পৰিল দুৰ্নীতি নিবাৰক শাখাৰ হাতত। এয়া ডিব্ৰুগড় জিলাৰ খোৱাং খণ্ড মিছন সমন্বয়ক খণ্ড প্ৰাথমিক শিক্ষা বিষয়াৰ কাৰ্যালয়, য'ত এনেদৰে বিষয়া নৱজ্যোতি শৰ্মাই ধন লৈ হাতে লোতে গ্ৰেপ্তাৰ হ'বলগীয়া হ'ল। চৰকাৰী উচ্চপদস্থ বিষয়াসকল এনেদৰে যদি দুৰ্নীতিত নিমজ্জিত হৈ থাকে, তেতিয়াহ'লে সৰ্বসাধাৰণৰ কেনে পৰিস্থিতি হ'ব? অসম চৰকাৰ যিমানেই দুৰ্নীতিৰ বিৰুদ্ধে কঠোৰ হৈছে, সিমানেই চৰকাৰী কৰ্মচাৰী জুলুঙাৰ মেকুৰী ওলাই পৰিছে। কাৰণ ইজনৰ পিছত সিজনকৈ দুৰ্নীতিগ্ৰস্ত বিষয়াক গ্ৰেপ্তাৰ কৰিছে, হাতে লোতে ধৰা পেলাইছে ধনৰ উৎকোচ বা ধনৰ লেনদেনৰ জড়িত বিষয়া কৰ্মচাৰীক। ইমানৰ পাছতো শিক্ষা ল'বনে একাংশ চৰকাৰী বিষয়া কৰ্মচাৰীয়ে? নিউজ ডেস্ক ৰিপোৰ্ট, ডেইলি টাইম অসম।